মই তোমাক বহুত ভাল পাওঁ। অ' ৰিয়েলি? বাট হোৱাই? নাজানো, কিন্তু বহুত ভাল লাগে তোমাক। মে বি ইউ আৰ বিউটিফুল, এট্ৰেক্টিভ, সেইকাৰণে। বাট আই হেভ এ বয়ফ্ৰেণ্ড এণ্ড উই হেভ এ ফিজিকেল ৰিলেশ্যনশ্বিপ অলছ'। এতিয়া কোৱা ভাল পাওঁ বুলি? এতিয়া কেনেকৈ ক'ব ভাল পাওঁ বুলি? কাৰণ সেই ভাল পাওঁ বুলি কোৱাত স্বাৰ্থ আছে, আৰু সেয়া প্ৰেম কেতিয়াও নহয়। কাৰণ প্ৰেমত কেতিয়াও স্বাৰ্থ নাথাকে। তুমি এনেকুৱা কাপোৰ কিয় পিন্ধিছা? মই চুটি কাপোৰ পিন্ধিলে ভাল নাপাওঁ। তুমি ডেন্স কৰিলেও মই ভাল নাপাওঁ। কিয়? দিছ ইজ মাই বডি। মোৰ যি ইচ্ছা মই পিন্ধিব পাৰোঁ। আৰু ডেন্স ইজ এন আৰ্ট। কি মানসিকতা তোমাৰ? তুমি মোৰ কথা নুশুনা? ঠিক আছে, ব্ৰেকআপ। এয়া প্ৰেম নেকি? কাৰোবাৰ শৰীৰৰ অধিকাৰ কাঢ়ি ল'ব বিচৰাটো উচিত মানসিকতা হয় নেকি? প্ৰেম হ'ল স্বাধীনতাৰ নাম, কিন্তু ইয়াৰ অৰ্থ এইটোও নহয় যে চকুৰ সন্মুখত অপৰাধ হ'লে মনে মনে থাকিব লাগে। ব'লা শ্বিলং ফুৰিব যাওঁ, বহুত ভাল লাগিব। ব'লা সেই ধুনীয়া ৱাটাৰফলটো চাব যাওঁ। ৱাও, ইমান ধুনীয়া ৱাটাৰফল, পানীখিনি ইমান ক্ৰিষ্টেল ক্লিয়াৰ। হঠাৎ মূৰটো ঘূৰাইছে যে? আৰু এয়া কি ৰঙা ৰঙা? তেজ নেকি? তোক মাৰিবলৈ ইয়ালৈ আনিছিলোঁ। আচলতে মই বেলেগক ভাল পাওঁ। ৱাও, এয়া প্ৰেম নেকি? কেতিয়াও নহয়। প্ৰেমে কেতিয়াও নিৰীহ মানুহক মাৰিবলৈ নিশিকায়। আচলতে বেছিভাগ মানুহেই প্ৰেমৰ অৰ্থ বুজিয়েই নাপায়। প্ৰেমত পোৱাৰ লালসা আৰু হেৰুৱাৰ ভয় নাথাকে। যাক প্ৰেম কৰা যায় কেৱল তেওঁৰ সুখৰ চিন্তা, কেৱল তেওঁৰ ভাল হোৱাটো কামনা কৰাই হ'ল প্ৰেম।